নমস্কাৰ জনাইছোঁ সকলোকে আৰু সকলোকে মোৰ প্ৰেজলৈ স্বাগতম জনাইছোঁ। অসমবাসী ৰাইজ কেনে আছে? নিশ্চয় ভালে আছে নহয় জানো? আৰু সকলোলৈকে আগন্তুক ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু লগতে ভোগালী বিহুৰ ওলগ যাচিছোঁ। আজি নিশ্চয় ভিডিঅ'টো দেখি গমেই পাইছে নহয় জানো ভিডিঅ'টোত কি হ'ব গৈছে। মই কোৱাৰ কোনো প্ৰয়োজনেই নাই, তথাপিতো কওঁ কিছুমান কথা। আজি আমাৰ ঘৰত মানে মেচিন অনা হৈছিলে, সেয়েহে এনেকৈ ধান মৰা হৈছে। ভাবিলোঁ মোৰ কেমেৰাতে আবদ্ধ কৰি ৰাখোঁ কিছু স্মৃতি, নহয়নে? আৰু আজিকালি দেখোন সকলোৰে ঘৰত এনেকৈয়ে ধান মাৰে। গৰুৰে ধান মৰা আজিকালি নেদেখাই হ'লোঁ। আগৰ সেই পৰম্পৰাবোৰ হেৰাই গুচি গ'ল। সেই পৰম্পৰাবোৰ যে কিমান যে সুমধুৰ আছিলে, সঁচাকৈ ভাবিলেই আচৰিত লাগে। আকৌ ঘূৰি আহক যেন তেনেকুৱা দিনবোৰ তেনেকুৱা লাগে, কিন্তু ক'ত আহিব। আজিকালিৰ দিন এনেকুৱা হৈছে, সকলো যে ডিজিটেল হৈ গৈ আছে, নহয়নে? প্ৰতিটো মুহূৰ্তত দেখোন অকল ডিজিটেলেই হৈ গৈ আছে। ধান মৰাৰ পৰা আদি কৰি সকলোৱে, নহয়নে? আগতে গৰুৰে ধান মাৰে, গৰুৰে হাল বায়, খেতিপথাৰো ধুনীয়া হৈ আছিল। কিন্তু আজিকালি গৰুৰে হাল বোৱা দেখিবলৈও নোপোৱা হ'লোঁ আৰু গৰুৰে মৰণা মৰাও দেখিবলৈ নোপোৱা হ'লোঁ। যিমানেই ডিজিটেল হৈ গৈ আছে, সিমানেই মানুহখিনি এলেহুৱা হৈ গৈ আছে আৰু আগৰ নিচিনাকৈ পথাৰত ধান দেখিবলৈ পোৱা নাযায়। গৰুৰে হাল বালে যিটো ভাল, সেইটো ট্ৰেক্টৰে হাল বালে নহয় বুলি কয় দেই মানুহে। মই বিশেষ নাজানো, তথাপিতো ট্ৰেক্টৰে হাল বালে বহুত তলৰ পৰা মাটিটো খান্দি দিয়া হয় যে, সেইকাৰণে হেনো সাৰটো গুচি যায় নে কি বুলি কয়। হয়নে নহয় মই নাজানো, বিশেষকৈ মই ইমান খেতিৰ লগত জড়িতও নহয়, তথাপিতো কোৱা শুনিছোঁ দেউতাহঁতে, সেইকাৰণে ক'লোঁ আপোনালোককো। আগতেই ভাল আছিলে, আগৰ দিনবোৰ ক'ত যে হেৰাই গ'ল ক'বলৈ ভাষা নাই। এয়া ইমান কষ্ট হয়। মেচিনে আচলতে কি, ধান মাৰি লৈ 1 ঘণ্টা 2 ঘণ্টা সময় কষ্ট হয়, কিন্তু বহুত কষ্ট হয় দেই। একদম মানুহৰ মুখলৈ চাবলৈ কাৰো সময় নাই। ইমানেই স্পীড মেচিন চলে নহয় জানো। ধান দিয়ে থাকিব লাগে, তথাপিতো কোনোবা এটা সময়ত খালী মেচিনেই চলি যায়। 3জন 4জন মানুহ সমানে লাগিছোঁ ধান দিয়াত, তথাপিতো মেচিন খালী হৈ চলি যায়। ইমানেই কি ক'ম আৰু, পগলা হৈ যাব লাগে মেচিনটো চলি থাকোঁতে। ইটো দিওঁ নে সিটো দিওঁ। আচলতে মই কিয় কৰিছোঁ আপোনালোকে জানেনে? আমাৰ ঘৰত যিহেতু দাদা আছে, কিন্তু বৰ্তমান ঘৰত নাই, সেইকাৰণে দাদা হিচাপে মই কাম কৰিবলগীয়া হৈছে। কামৰ কোনো সৰু বৰ নাই নহয় জানো, কাম কৰিবই লাগিব। আৰু বিশেষকৈ মই বেছি ল'ৰা কামবোৰ কৰি বেছি ভাল পাওঁ, সেয়েহে লাগি গৈছোঁ, ধুমধাম কাম কৰিছোঁ। আৰু অকণমান সময় কষ্ট হ'ব, কিন্তু লাষ্টত ধুনীয়াকৈ বহি খাব লাগিব, নহয় জানো? প্ৰথমতে যদি আমি কামখিনি ধুনীয়াকৈ কৰি থওঁ, পিছলৈ কোনো চিন্তা নাই এবছৰৰ কাৰণে। সেয়েহে অকণমান সহায় কৰি দিছোঁ মা দেউতাক। আৰু গাঁৱৰে খুৰা দুজনো লাগিছে, তথাপিতো নিজৰ বুলি অকণমান সহায় কৰি দিছোঁ। আৰু মাজতে গৈ পানী এঢোক খাই আহিলোঁগৈ। ইমানেই পিয়াহ লাগিছে যে অণ্ঠ শুকাই যায়, সঁচাকৈ নাপায় আৰু দেই। যিমানে ডিজিটেল হৈ গৈছে, সিমানে মানুহবোৰ কি ক'ব আৰু, এলেহুৱা হৈ গৈছে। বহুত দিন নকৰাৰ ফল আজি পাই গৈছে। ইফালে মুনু আৰু খুৰী দুইটা ধান ভৰোৱাত ব্যস্ত, আৰু আনফালে আমি ধান দিয়াত ব্যস্ত। এয়াই জীৱন বুলি ক'ব লাগিব, জীৱন। সঁচাকৈ কিছুমান কথা, পুৰণি কথাবোৰ মনত পৰিলে আজিকালি এই যুগটো বহুত বেয়াই লাগে, আগৰ সেই দিনবোৰ। সেয়েহে কষ্ট কৰি আছোঁ, কৰ্ম কৰিছোঁ। আপোনালোকে নাহাঁহিব, আৰু হাঁহিলেও মোৰ কোনো কথা নাই, নহয় জানো? কৰ্মহে কৰিছোঁ, চুৰ কৰিতো খোৱা নাই। আৰু ছোৱালী বুলি কিছুমানে ক'ব, এই ছোৱালী মানুহে এইবোৰ কাম কৰে নেকি? কিন্তু কোৱাখিনি কথা মোৰ গাত নালাগে, কাৰণ মই নিজেই কৰিছোঁ, মই কৰি ভাল পাওঁ আৰু মই কৰিম। সেইটোৱে মোৰ কথা। বেলেগে কি ক'ব, বেলেগে কি ভাবিব, এইবোৰ মোৰ বিচাৰ্য বিষয় নহয়, গম পাইছেনে? সেয়েহে মানুহৰ সমাজততো হাঁহি থাকেই, নহয় জানো? ইটিকিং থাকেই। আৰু বিশেষকৈ কি জানে নাই, যেতিয়া গাঁৱলীয়া পৰিৱেশত থকা হয়, আৰু গাঁৱলীয়া মানুহবোৰ অইন কাম নাই যে ইঘৰত গৈ সিঘৰত আলোচনা কৰিব, এই আমুকৰ ঘৰৰ ছোৱালীজনী এনেকুৱা নহয়, আমুকটো সেই তেনেকুৱা। কিন্তু সেইবোৰ মানুহ যে কেনেকুৱা সেইটো নাভাবে।
সেইকাৰণে ক'লোঁ, আপোনালোকক কোৱা নাই বাৰু, বেয়া নাপাব। কিন্তু সঁচাকৈ কেতিয়াবা বহুত বেছি খং উঠি যায় কিছুমান মানুহৰ কাৰণে। বাৰু ভিডিঅ'টোতো বিশেষ বেছি একো নাছিলে, এয়াই আছিলে। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকৰ ফালে এনেকৈ মেচিনত ধান মাৰেনে কমেণ্ট কৰি জনাব। আৰু কেনেকুৱা লাগে ধান মাৰি সেইটোও কমেণ্ট কৰি জনাব। মই কিন্তু যিমান দেৰি এনেকৈ ধানত লাগি আছোঁ, মই কেইবাবাৰো পানী খাবলগীয়া হৈছে। মোৰ কণ্ঠ শুকাই গৈছে। মানুহজনে হাঁহিছে। ইমানেই আছিলে দেই আজিৰ ভিডিঅ'টোত। বাই বাই।